Hello everyone, welcome to my channel. তো আজি মোৰ চেনেলত ৰিভিউ কৰিবলৈ লৈছো এখন কিতাপ। এইখন কিতাপখনৰ নাম হৈছে প্ৰকৃতিৰ জামাদাৰ আৰু এইখন কিতাপ হৈছে হগুনৰ ওপৰত লিখা প্ৰথমখন অসমীয়া কিতাপ হয়। হগুনৰ ওপৰত হয়তো বহুত বেলেগ ভাষাৰ বহুত কিতাপ থাকিব পাৰে, কিন্তু অসমীয়া ভাষাত লিখা প্ৰথম কিতাপ হৈছে এইখন। আৰু ইয়াৰ তিনিজন ৰাইটাৰ আছে, মানস প্ৰতিম দত্ত, বিমান সন্দিকৈ, ধ্ৰুৱজ্যোতি চেতিয়া। ইয়াৰে বিমান সন্দিকৈ যিজন সেইজন মোৰ হোষ্টেল সিনিয়ৰ আছিল। মই যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, গতিকে সেই সূত্ৰে বিমান দাক মই তেতিয়াৰ পৰাই ভালকৈ চিনি পাওঁ। আৰু সেই বিমান দাই এই কিতাপখন মোলৈ থ্ৰু পোষ্টেল পঠিয়াই দিছে যে তই পঢ়িছা, পঢ়ি কেনেকুৱা লাগে মোক জনাবি, ৰিভিউ দিবি। গতিকে সেইকাৰণে আচলতে দেৰিয়ে হৈ গ'ল, কেতিয়াবাতে তেওঁ পঠিওৱা, কিন্তু বহুত ব্যস্ততাৰ বাবে মই কিতাপখন কমপ্লিটলি পঢ়িব পৰা নাছিলোঁ। তো এতিয়া পঢ়ি শেষ হ'ল কাৰণে এতিয়া মানে ৰিভিউ দিবলৈ ওলাইছোঁ। বাকী যি দুজন ৰাইটাৰ বিমান সন্দিকৰ বাহিৰে মানস প্ৰতিম দত্ত আৰু ধ্ৰুৱজ্যোতি চেতিয়াক মই ব্যক্তিগতভাৱে চিনি নাপাওঁ। ব্যক্তিগতভাৱে মই কেৱল বিমান সন্দিকৈ দাকহে চিনি পাওঁ। অৱশ্যে গোটেই তিনিজন ৰাইটাৰৰ বিষয়ে কিতাপখনৰ লাষ্টৰ ফালে দিয়া আছে বিৱৰণ। গতিকে ইয়াত কোৱা হৈছে মানস প্ৰতিম দত্ত তেখেত পৰিৱেশ সংৰক্ষণৰ লগতে প্ৰকৃতি সাহিত্য চৰ্চাৰ লগত জড়িত আৰু তেখেতে বহুত পুৰস্কৃতও হৈছে। তেখেতক অনিৰ্বাণ ইউথ এচিভমেণ্ট এৱাৰ্ড তেওঁ লাভ কৰিছে 2022 চনত। আকৌ 2021-22 চনত অসম বিজ্ঞান লেখক সংস্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আছে আৰু বৰ্তমান তেওঁ ঢকুৱাখানাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত। বাকী বিমান দাৰ কথা মই ক'লোৱে, মোৰ হোষ্টেল ছিনিয়ৰ আছিলে। ইয়াৰ হেতুৰ চিনাকিৰ বাহিৰেও অন্য তেওঁ চিনাকি হৈছে যে তেওঁ পৰিৱেশ সুৰক্ষা আৰু বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে নিৰবিচ্ছিন্নভাৱে তেওঁ লখিমপুৰ জিলাৰ ক্ষেত্ৰত তেওঁ কাম কৰি আছে আৰু সেই ক্ষেত্ৰত লখিমপুৰ জিলা শিশু বিজ্ঞান সমাৰোহৰ তেওঁ জিলা সমন্বয়ক হয়। ঠিক আছে। আৰু সম্প্ৰতি তেখেত গেজেৰা উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত। আৰু আনগৰাকী ৰাইটাৰ ধ্ৰুৱজ্যোতি চেতিয়া, তেখেতক বিষয়ে লিখা হৈছে ইয়াত যে পৰিৱেশ সুৰক্ষা আৰু সজাগতাৰ হকে নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা যুৱকৰ্মী ধ্ৰুৱজ্যোতি চেতিয়া আৰু তেওঁ পৰিৱেশ সাহিত্য চৰ্চা কৰি থকা ধ্ৰুৱ বৰ্তমান ঢকুৱাখানাৰ চেতিয়া গাঁৱৰ নিবাসী। গতিকে এইকেইটা হৈছে ৰাইটাৰ কেইজনৰ পৰিচয়। যথেষ্ট ভাল কাম কৰি আছে তেওঁলোকে নিজৰ নিজৰ ফিল্ডত, আৰু বিশেষকৈ আজিকালি এনেকুৱা নিস্বাৰ্থ তেনেকুৱা ধৰণৰ পাৰ্টিকুলাৰ ফিল্ডত কাম কৰা মানুহ খুব কমেই পোৱা যায়। গতিকে প্ৰথমতে তেওঁলোকক আমি শলাগ ল'ব লাগিব। এতিয়া আমি কিতাপখনলৈ আহোঁ যে হগুনৰ ওপৰত লিখা প্ৰথমখন অসমীয়া কিতাপ। আৰু নিঃসন্দেহে হগুনৰ বিষয়ে যে আমাৰ যিবিলাক ধাৰণা, আমি বহুত আমাৰ বিভিন্ন ধৰণৰ কিছুমান ভুল ধাৰণাও আছে, কিছুমান আমাৰ মানে মিথ কিছুমান আছে। তো এই গোটেইখিনি বিষয় ইয়াত মানে সকলোখিনি বিষয়ে পুংখানুপুংখভাৱে ইয়াত আলোচনা কৰা হৈছে। আপোনালোকে হয়তো মন কৰিছে যে এটা সময়ত খুব আমি হগুন দেখিবলৈ পাইছিলোঁ। মোৰ নিজৰে মনত আছে, আমি যেতিয়া সৰু আছিলোঁ, স্কুল যোৱাৰ ৰাস্তাত কেতিয়াবা যদি কিবা জীৱ জন্তু মৰি থকা দেখোঁ, ছাপ'জ কিবা জীৱ জন্তুক গাড়ীয়ে খুন্দিয়ালে, তাতে বডিটো পৰি আছে, গৰু কোনোবা এটা গাড়ীয়ে খুন্দিয়ালে তাতে গৰুৰ খটো পৰি আছে, আমি তাত হগুন দেখিবলৈ পাওঁ। হগুন আহি সেই খটো খুটিয়াই খাই থাকে। তো আমি সেইবিলাক দেখা মনত আছে, পূৰা হগুনক একদম ওচৰৰ পৰা দেখা মনত আছে। কিন্তু যে আমি ডাঙৰ হৈ আহিবলৈ ধৰিলোঁ, এতিয়া হগুন আমি দেখিবলৈ নাপাওঁ। তো বহুদিনৰ পৰা মনত আচলতে এটা উৎসুকতা আছিলে যে আজিকালি হগুন কিয় দেখিবলৈ পোৱা নাযায়। গতিকে সেই উৎসুকতা কি কাৰণে দেখিবলৈ পোৱা নাযায়, সেই উৎসুকতাটো যিটো আছিলে সেইটো ইয়াৰ উত্তৰ বহুখিনি মই এখন কিতাপত পাই গ'লোঁ যে আজিকালি কিয় হগুন দেখিবলৈ পোৱা নাযায়, মানে কমকৈ দেখিবলৈ পোৱা যায়, কি কাৰণে এটা বিলুপ্তিৰ নিচিনা পথত আগবাঢ়িছে হগুন। আৰু হগুনৰ লগত জড়িত কিছুমান ভুল ধাৰণাও এই কিতাপখনে আঁতৰাইছে। যেনেকৈ মোৰ নিজৰে কিছুমান ভুল ধাৰণা আছিলে, ভুল ধাৰণা নহয়, এটা কনফিউজন আছিলে। যেনেকৈ এটা ধৰণৰ কনফিউজন আছিলে যে হগুনৰ ঘ্ৰাণ শক্তিটো বেছি নে চকুৰ পাৱাৰটো বেছি। অৰ্থাৎ হগুন যে ইমান ওপৰত উৰি ফুৰে, তলত মৰা খৰটো মানে হগুনে দেখি পিনে আহে নে ইয়াৰ গোন্ধ লৈ পিনে আহে। তো সেইটো মানে ইয়াত ধুনীয়াকৈ বিৱৰণ দি দিছে যে কেনেকৈ এক্সপেৰিমেণ্ট কৰা হৈছিলে, যে মৰা খ তাক কাপোৰে ঢাকি বা কিবাহে ঢাকি পিনে থোৱা হৈছিলে, তেতিয়া কোনো হগুন নাহিলে। কিন্তু মৰাখৰ নিচিনা কিবা পিকচাৰ নিচিনাকৈ থোৱা হৈছিলে, তেতিয়া হগুন আহি গ'ল। অৰ্থাৎ হগুনে গোন্ধ পায় নহয়, হগুনে বস্তুটো দেখি পিনে আহে। ঠিক আছে। গতিকে মোৰ মনত পৰে সৰুতে আমি কেতিয়াবা ধেমালিও কৰিছিলোঁ, আমি মৰা নিচিনাকৈ পৰি দিওঁ ফিল্ডত যে হগুন আহে নেকি চাওঁ।
গতিকে তেতিয়া আমি দূৰত অলপ শগুন দেখিবলৈ পাওঁ তেতিয়া আমি ভয়তে আকৌ চকু তকু মেলি আকৌ উঠি যাওঁ গতিকে সেই কনফিউজন আছিলে যে গোন্ধ পাই আহে নে মৰাশটো দেখি আহে গতিকে ইয়াত কোৱা হৈছে যে দৃষ্টিশক্তি বহুত প্ৰবল শগুনৰ তাৰপিছতে আৰু মানে ৰজা শগুন কাক কয় সেইবিলাকৰ বিষয়ে বিৱৰণ আছে আৰু কিছুমান শগুনৰ ক্ষেত্ৰত অন্যান্য কিছুমান মিথবিলাক ইয়াত দূৰ কৰিবলৈ ট্ৰাই কৰা আছে যিবিলাক আমি আগতে ভাবোঁ মানে শগুনৰ ক্ষেত্ৰত এইবিলাক প্ৰযোজ্য নেকি কিন্তু ইয়াত সেয়া দূৰ কৰিবলৈ চেষ্টা কৰা হৈছে যেনেকৈ তাৰে এটা ভুল ধাৰণা হৈছে যে শগুনে মানুহৰ মৃতদেহ ভক্ষণ কৰিলেহে বংশবৃদ্ধি কৰিব পাৰে তো কোৱা হৈছে যে এইটোবিলাক মিথ হয় এইবিলাক কোনো সত্য ধাৰণা নহয় আৰু ইয়াৰ লগতে কি কাৰণত শগুন বিলুপ্ত হৈছে কি কাৰণে আমি আজিকালি শগুন কমকৈ দেখোঁ গোটেইখিনি কাৰণ অল ডিটেইলছ পুৰা ধুনীয়াকৈ ইয়াত আলোচনা কৰা হৈছে এই কিতাপখনত সেইখিনি এতিয়া মই ইয়াত নকওঁ এই ভিডিঅ'টোত আপোনালোকে নিজে পঢ়ি ল'ব কিতাপখন গতিকে অতি সুন্দৰভাৱে প্ৰতিটো ডিটেইলছ ইয়াত আলোচনা কৰা হৈছে কেলে বিলুপ্ত হৈছে কি কাৰণে বিলুপ্ত হৈছে বা উদ্ধাৰৰ কাৰণে আমি কি কৰিব পাৰোঁ শগুনৰ উদ্ধাৰৰ কাৰণে সেইখিনি কাম কৰা আছে কাৰণ শগুন এটা বহুত উপকাৰী আচলতে চৰাই হয় কাৰণ আজিকালি আপুনি নিজেই দেখিব ৰাস্তাই ঘাটে কিবা জীৱ জন্তু পৰি থাকে মৰাশ পৰি থাকে গোন্ধাই থাকে তেনেকৈ পৰি থাকে মানে আমি ৰ'বলগীয়া হয় যে মিউনিচিপালিটি কেতিয়া নিব বা বেলেগ গভৰ্ণমেণ্টৰ মানুহে কেতিয়া এইখিনি উঠাব বা অন্য মানুহে কেতিয়া সেই মৰাশটো উঠাব সেইখিনিলে আমি মানে ৰৈ থাকিবলগীয়া হয় কিন্তু আগতে তেনেকুৱা একো টেনশ্যনেই নাছিলে আগতে শগুনৰ প্ৰয়োগ ইমানেই আছিলে আমি সৰু থাকোঁতে আমি দেখোঁ যে এই মৰিলে কিবা জীৱ জন্তু এটা ইয়াত মৰিলে পৰি আছে আমি অলপ সময় পিছত যেতিয়া আহি দেখিম যে সেই তাৰ কোনো চিনচাপ নোহোৱা হৈ যায় কাৰণ শগুনে খাই দিয়ে গতিকে সেইটো আমি সৰুৰ পৰা দেখি অহা দৃশ্য কিন্তু আজিকালি শগুনৰ মানে এটা সংখ্যা কমি গৈছে কাৰণে সেইবিলাক দৃশ্য আমি নেদেখোঁ মৰাশভাৱে ৰাস্তাত পৰি থাকে গোন্ধাই গোটেই পৰিৱেশটো দূষিত কৰে গতিকে শগুনে আচলতে গোটেই বস্তুটো এটা বেলেঞ্চত ৰাখিছিলে গতিকে সেইকাৰণে তেনেকুৱা ধৰণৰ চৰাইবিলাক আমি সংৰক্ষণ কৰাটো জৰুৰী গতিকে তাৰ ক্ষেত্ৰত অধিক জানিবৰ কাৰণে এনেকুৱা ধৰণৰ কিতাপবোৰে আমাক সহায় কৰিব গতিকে গোটেই তিনিজন ৰাইটাৰক এই ক্ষেত্ৰত আমি শলাগ ল'ব লাগিব আৰু তাতোকৈ ডাঙৰ কথা হৈছে কিতাপখনৰ যে কিতাপখন একেবাৰে সহজ ভাষাত লিখা হৈছে যেটোক আমি কওঁ লেমেন লেংগুৱেজ বুলি অৰ্থাৎ কিতাপখন একদম লেমেন লেংগুৱেজত লিখা হৈছে বিজ্ঞানৰ কোনো নলেজ নথকা জীৱ বিজ্ঞানৰ কোনো নলেজ নথকা মানে বা কোনোদিন বিজ্ঞান পঢ়ি নোপোৱা মানুহে এখন কিতাপ পঢ়িলে সকলোখিনি কথা বুজি পাব অৰ্থাৎ কিতাপখনত তেনেকুৱা কোনো ডাঙৰ কিবা টেকনিক্যাল টাৰ্ম ইউজ কৰা নাই তেনেকুৱা ধৰণৰ কিবা মানে কিবা বৈজ্ঞানিক ভাষা তেনেকুৱা ধৰণৰ ইউজ কৰা নাই যিবিলাক সাধাৰণ মানুহে বুজি নাপাব গতিকে ইয়াত সিম্পল জেনেৰেল মানুহ এজনে এইটো কথা বুজি পাব যে বহুত কিবা নলেজ লাগিব কিতাপখন পঢ়িবৰ কাৰণে বহুত একদম সায়েন্সৰ মানুহ হ'ব লাগিব এনেকুৱা ধৰণৰ কোনোবা জীৱ বিজ্ঞান পৰিৱেশ বিজ্ঞানৰ লগত জড়িত মানুহ হ'ব লাগিব এনেকুৱা ধৰণৰ কোনো কথা নাই একদম লেমেন লেংগুৱেজত লিখা আছে সৰ্বসাধাৰণ যিকোনো মানুহে সৰু বাচ্চা মানে স্কুলত গৈ পঢ়ি থকা বাচ্চাও যদি এখন কিতাপ পঢ়ে আৰামত সকলোখিনি কথা বুজি পাই যাব গতিকে একেবাৰে সহজ সৰল ভাষাত লিখা হৈছে তাৰ বাবে শলাগ ল'ব লাগিব যে তেওঁলোকে সাধাৰণ পাঠকৰ কাৰণে সহজলভ্য হ'ব পৰাকৈ তেনেকুৱা ধৰণৰ ভাষাত কিতাপখন লিখিছে গতিকে সেইফালৰ পৰা আমি ৰাইটাৰ কেইজনক শলাগ ল'ব লাগিব গতিকে কেৱল যে বিমান দামৰ চিনাকি সেইবাবে মই এই কিতাপখন ভাল বুলি কোৱা নাই কিতাপখন সঁচাকৈয়ে ভাল পঢ়ি পিনে মই নিজে উপকৃত হৈছোঁ আৰু মানে ইমান ধুনীয়া কিমান সহজ সৰল ভাষাত লিখিছে যে প্ৰতিটো লাইন পঢ়াৰ লগে লগে নতুন ধৰণৰ এটা নলেজ পাইছোঁ আৰু কোনো ধৰণৰ মানে এনেকুৱা নহয় যে কিবা এটা বুজি নাই পোৱা কিবা তেনেকুৱা ধৰণৰ বস্তু একো নাই গতিকে আৰম্ভণিৰ পৰা শেষলৈ অতি সহজ সৰল ভাষাত ধুনীয়াকৈ শগুনৰ বিষয়ে বিৱৰণ আছে ডাটাবিলাক আছে ধুনীয়াকৈ এভৰিথিং ডাটা প্ৰতিটো বস্তুৰ ডাটা আছে ইয়াত পিকচাৰ আছে কিছুমান তো সকলোখিনি বিৱৰণ পুৰা ফুল ডিটেইলছত আছে গতিকে মই ভাবোঁ এখন কিতাপ সকলোৱে পঢ়িব লাগে প্ৰকৃতিৰ জামাদাৰ গোটেই তিনিজন ৰাইটাৰ শলাগ লৈছোঁ আৰু আপোনালোকেও চেষ্টা কৰিব যদি কিতাপখন পায় কিতাপখনৰ দামো বেছি নহয় মই যদি দামটো চাওঁ ইয়াত 192 rupees জাষ্ট 192 rupees আৰু এটা বিশেষত্ব আছে কিতাপখনৰ ইয়াত এটা নোট দিয়া হৈছে যে এখন গ্ৰন্থৰ পৰা উপাৰ্জিত সমুদায় ধন শগুন সংৰক্ষণ আৰু সুৰক্ষাৰ কামত ব্যৱহাৰ কৰা হ'ব অৰ্থাৎ এই কিতাপখন বিজনেছ পাৰপজতো তেওঁলোকে লিখা নাই ইয়াৰ পৰা যিমানবিলাক টকা কালেকশ্যন হ'ব তেওঁলোকে শগুন সংৰক্ষণৰ কামতে ইউজ কৰিব গতিকে এইটো এটা সেফ ভালচাৰ মিছন শগুন নামৰ এটা তেওঁলোকে এটা মানে ষ্টাৰ্ট কৰিছে মিছন এটা গতিকে এই কিতাপখনৰ পইচাবিলাক তালে যাব
গতিকে এইটো কিবা বিজনেছ পাৰপছত লিখিছে কিতাপখন সেইটো নহয় গতিকে সেই মিছনটোক ছাপোৰ্ট কৰিবৰ কাৰণে হওক বা সগুণৰ বিষয়ে ভালকৈ জানিবৰ কাৰণে হওক সহজ সৰল ভাষাত অতি আপোনালোকে এখন কিতাপ পঢ়িব পাৰে গতিকে মই কৈছোঁ সকলো ফালৰ পৰা উপকৃত হ'ব এখন কিতাপ পঢ়াৰ লগে লগে গতিকে এয়াই আছিলে মোৰ কিতাপখনৰ ৰিভিউ আপোনালোকে ইচ্ছা কৰিলে এখন কিতাপ পঢ়িব পাৰে বা মোকো কণ্টেক্ট কৰিব পাৰে যদি কিতাপখন বিচাৰে মই ৰাইটাৰ কিজনৰ হতুৱাই মই কিতাপখন আপোনালোকে কপি মই অনুৱাই দিব পাৰিম okay so thank you everyone for watching this video thank you for watching